Hello friends, welcome back to my YouTube channel Jayanta's vlog. আজি আমি টিপামলৈ যাবলৈ ওলাইছো আৰু বহুতখিনি দেৰি হৈ গ'ল। 8:30তে ওলাবলৈ গৈছিলো, এতিয়া বাজিলে তোমাৰ 9টা বাজিবলৈ হ'ল। সো সোনকালে যাব লাগিব ইয়াৰ পৰা। আৰু আমাৰ লগত যাব মানৱ যাব, তাৰপিছত বিকাশ আছে, লগতে বিকাশৰ মানৱৰ ভাইক ৰূপম যাব আৰু মই যাম আৰু অজয় আছে। এইফালে পুৰা ৰেডি হৈ আছে। বিকাশ আমাৰ মানে বিকাশ আছে, গ্ৰুপৰ লিডাৰ হয়। বিকাশ চাই দিয়া বা তাৰপৰা এইফালে মানৱ আছে, মানৱ আছে এইফালে ভাই ৰূপম আৰু মাধুৰ্য টিংগল যাব। আমাৰ নাগতে লগ পামগৈ সিহঁতক। চ' এতিয়া ৰেডি হৈছোঁ পুৰা আৰু ৰাস্তাত লগ পাই আছোঁ। বৰ্তমান আমি গেটখনৰ সন্মুখত আহি পাইছোঁহি আৰু এইখনে আছে টিপামখন। টিপামৰ এইফালে যি যাব লাগিব এতিয়া ৰাস্তাটোৱেদি চব গ'লে আমিকেইটাই ৰখি আছোঁ। এতিয়া এইফালে দীপজ্যোতি আছে এইফালে, আৰু এইফালে আছে অজয় আৰু মই কেমেৰামেন দেই। পৰা উদীয়মান যুৱককেইজনে আহি এই ঠাইটোৰ বিষয়ে অলপ জানিব বিচৰাত মই সুন্দৰকৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া চীন দেশৰ মালদং প্ৰদেশৰ পৰা স্বৰ্গদেউ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আহি মানে এদিনতে পোৱাহি নাই, এমাহতো পোৱাহি নাই, কমচে কম এবছৰমান লাগিলে। চীন দেশৰ অসুবিধা আহি আমাৰ এই টুকুৰাত আহি উঠিলেহি। দক্ষিণ পশ্চিমলৈ এখন সুকীয়া ৰাজ্য, এখন ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে বহুত সাহস বান্ধি তেওঁ মানে ভুটি আহিলে। দক্ষিণ পশ্চিম চাইডলৈ ভুটি আহিলে। আহি ইয়াতে উঠিলেহি, এই টিলাতে উঠিলে। এই টিলাতে উঠি দেখিলে যে চবফালে সোণালী ধানেৰে ভৰি পৰিছে। আঘোণমহীয়া আহিছিলে। 2 ডিচেম্বৰ তাৰিখে ইয়াত উপস্থিত হয়। তেতিয়া সোণালী ধান একদম ভৰি গৈছে। তেতিয়া তেওঁ মনত মানে খুব ফূৰ্তি হ'ল। তেতিয়া মুখৰ পৰা অস্পষ্ট ওলাই পৰিলে যে তাৰ মুণ্ডুম চুম চাম মানে সোণালী হৈছে দেশ, সোণালী হৈছে দেশ। তাতে ইয়াতে 3 বছৰ থাকিল। ইয়াতে অস্থায়ী ৰাজধানী পাতিলে। আৰু এই ঠাইটুকুৰাৰ নাম আগতে টিপাম নাছিলে। টিপামটো হৈছে তাইৰ ভাষা শব্দ। টি মানে ঠাই বা অঞ্চল, পাম মানে হাবি জংঘল কাটি কৃষি কৰ্ম কৰা। আমি পাম খাব যাওঁ, পাম খাব গ'লে কি হ'ব, হাবি জংঘল কাটিবলগীয়া হয় নাই? তাৰপিছতে টিপাম নাম পালে। তেওঁৰ লগত হাতী আহিছিলে, ঘোঁৰা আহিছে, লনুৱা আহিছে। ইয়াত আহি কিনে দেখিলে যে ইয়াতে অসম বুলি দেশ নাছিলে আগতে। নানা জাতিবিলাকে দল বান্ধি ধৰি লওক মৰাণ, মটক, বৰাহী, কছাৰী ইত্যাদি কৰি সকলোৱে মানে এটা গোট হৈ আছিলে। সেই গোটবিলাকৰ লগত চুকাফাই মানে হেৰি কৰি একেলগে
বসবাস কৰি থাকিবৰ কাৰণে একেলগতে খেতি বাতি কৰিবৰ কাৰণে এই মানুহখিনিৰ লগত একতা ভাৱেৰে তেওঁ এইসকলক আঁকোৱালি লৈ ইয়াতে থাকিব ল'লে 3 বছৰ কাল থাকিলে বানপানী হোৱাৰ কাৰণে ইয়াৰ পৰা ধেমাজিলৈ গ'ল ধেমাজিৰ পৰা এতিয়া চৰাইদেউলৈ গ'ল ধেমাজিৰ পৰাহে চৰাইদেউ গৈছে 1200 কিমান চনত গৈছিলে 1228 ডিচেম্বৰত উপস্থিত হয় সেইকাৰণে 2 ডিচেম্বৰ তাৰিখ 2 ডিচেম্বৰ তাৰিখে ইয়াত উপস্থিত হৈছিলে সেইকাৰণে 2 ডিচেম্বৰ তাৰিখটো চুকাফা দিৱস হিচাপে পালন কৰা হয় অসম দিৱস হিচাপে পালন কৰা হয় বহুত বহুত ধন্যবাদ আপোনাক মই মোৰ চেনেলটো ইমান ধুনীয়াকৈ আপুনি ক'লে কথাখিনি শুনি ভাল লাগিলে আৰু আমিও জানিব পাৰিলোঁ লগতে ৰাইজেও জানিব পাৰিলে আৰু ঠাইডোখৰলৈ আহি বহুত ভাল লাগিলে আচলতে ঝৰ্ণা আছে বুলি কোৱা শুনিছোঁ সেইটো কাৰণে আমি ঝৰ্ণা ওচৰতে যাম ব'লক বহুত ৰিস্কি হৈছে ইয়াত আৰু তললৈ যাব লাগিব এতিয়া তললৈ যাওঁ ৰাস্তাটো জংঘলৰ মাজে মাজে সৰু সৰু ঝৰ্ণা এটা আছে এই ৰাস্তাটোদি এতিয়া যাম জংঘলৰ মাজেদি মজা লাগিছে এইফালে তলত পিকনিক জোতা চোতা খুলি লৈ এতিয়া পুৰা এইফালে চব হেৰি কৰি আছে আৰু মই চেনেল কৰি লওঁ ইয়াত এইফালে পুৰা হাবি আছে হাবিফালে যাম এতিয়া হাবিফালে যাওঁ এতিয়া আৰু হ'ব লাগিব বৰ্তমান এটা বাজি গ'ল সকলোৱে জয় অসম জয় অসম গৈ আছো বহুতখিনি ওপৰলৈ যাব লাগিব আচলতে খটখটিয়ে বহুতখিনি আছে ভাগৰো লাগিলে বহিছা ক'ৰ আহিছা তোমালোকে ওচৰে ঠিক আছে হ'ব দিয়ক এইফালে ভাইটি দুজন লগ পালোঁ ওচৰৰে বোলে তেখেতলোক ভাইচাপ এতিয়া এই ৰাস্তাটো আকৌ পুনৰ যাব লাগিব ওপৰলৈ তলত দেখিছে নহয় সেই তলৰফালে তাত গৈ পিনে পিকনিক কৰিলোঁ আৰু ভাগৰ লাগি গ'ল এই ৰাস্তাটো যেতিয়া আহিলোঁ এই ৰাস্তাটো একা বেকা ৰাস্তা দি ওপৰলৈ উঠি আহিছোঁ এতিয়া বহুত ভাগৰ লাগিছে জাষ্ট ওপৰকৈ পামগৈ আৰু চ' ইয়ালৈ আহিলে মানে আপোনালোকে পানী বটল লৈ আহিব লগত পানী বটল যিমান পাৰে পানী বটল লৈ আহিব কাৰণ পানী পাবলৈ নাই ইয়াত আৰু বহুত ভাগৰ লাগে সেইকাৰণে যিহেতু এখন দেখিছে ওপৰৰ পৰা ওপৰত আছোঁ চব তলত তলৰফালে
me fly.